যিসকলে কন্টেন্ট মনিটাইজেশ্যন টুল এতিয়ালৈ পোৱা নাই তেতিয়াহ'লে আৰু চিন্তা কৰিব নালাগে, আপোনালোকে 28 ডেজৰ ভিতৰত কন্টেন্ট মনিটাইজেশ্যন টুল পাই যাব। ফেচবুকে চাব দি দিছে লিখি যে আপোনালোকে 28 ডেজৰ ভিতৰত কন্টেন্ট মনিটাইজেশ্যন টুল পাই যাব। তাৰ কাৰণে আপোনালোকক চেলেঞ্জ দিছে, এই চেলেঞ্জটো যদি আপোনালোকে পূৰণ কৰিব পাৰে 28 ডেজৰ ভিতৰত ফেচবুকে আপোনাক কন্টেন্ট মনিটাইজেশ্যন টুল আনলক কৰি দিব। গতিকে এইখিনি কেনেকে কৰিব লাগে, কি কৰিব লাগে সকলো মই এই ভিডিঅ'টোত আপোনালোকক জনাই দিম। কেনেকে কি কৰিব লাগে সকলো দেখাম। আপোনালোকে স্কিপ নকৰাকৈ ফুল ভিডিঅ'টো চাব, তেতিয়াহ'লে আপোনালোকে বুজি পাব আৰু তেনেকে কৰিব নিশ্চয় আপোনালোকৰ 28 ডেজত আপোনালোকে কন্টেন্ট মনিটাইজেশ্যন টুলটো পাই যাব। আৰু যিসকল নতুন বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টো চাই আছে প্লিজ ফ'ল' কৰি ল'ব। আপোনালোকে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ইনফৰমেশ্যন মোৰ পৰা পাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ শ্বেয়াৰ কৰি দিব। প্ৰথমতে আমি আহিম প্ৰফেশ্যনেল ডেছবৰ্ড। প্ৰফেশ্যনেল ডেছবৰ্ডত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমি তললৈ অকণমান স্ক্ৰল কৰি দিম। তললৈ স্ক্ৰল কৰি দিয়াৰ পিছত ইয়াত যে আহিছে মনিটাইজেশ্যন বুলি যে আছে, ইয়াত আমি ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত এনেকৈ ইণ্টাৰফেচটো খোল খাব। ইয়াতে আহিছে জইন চেলেঞ্জ। আমি এই চেলেঞ্জটোত জইন কৰিব লাগিব। জইন হোৱাৰ পিছত এনেকৈ জইন হৈ গ'লো। জইন হোৱাৰ পিছত আছে ইয়াতে চি মোৰ বুলি এটা অপশ্যন আহিছে, চি মৰত ক্লিক কৰিব লাগিব। ইয়াত এতিয়া চাওক মই 20 তাৰিখে এক্টিভ কৰিলোঁ, 18 তাৰিখলৈকে আছে। জুনৰ 20 তাৰিখৰ পৰা জুলাইৰ 18 তাৰিখলৈ, মানে 28 দিন, 28 ডেজৰ কাৰণে। তাৰপিছত দিছে আনলক কণ্টেণ্ট মনিটাইজেশ্যন। এই মনিটাইজেশ্যন টুলটো আনলক কৰিবৰ কাৰণে কি কৰিব লাগিব, আমি 3 লাখ ভিউ পাব লাগিব। 3 লাখ ভিউ পাব লাগিব। এইটো আমাক কণ্টেণ্টে ফেচবুকৰ মানে কি কণ্টেণ্ট মনিটাইজেশ্যন টুলৰ ফালৰ পৰা ইনভাইটেশ্যন দিছে। এইটো আমি কেনেকৈ পাব লাগিব, 3 লাখ ভিউটো আমি ইয়াৰ পৰা পোষ্ট কৰিব লাগিব। ইয়াৰ পৰা পোষ্ট কৰি আমি যেইটা পোষ্ট কৰোঁ তাৰ পৰা আমি টোটেল 3 লাখ ভিউ পাব লাগিব। এতিয়া চাওঁ মই দুটা পোষ্ট কৰিছিলোঁ, এনেকৈ দুটা পোষ্ট কৰিছোঁ। এই দুটা মিলিও যদি মোৰ 3 লাখ ভিউ হয় তেতিয়াহ'লে মোৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো আনলক হ'ব। আৰু যদি মোৰ 28 দিনত নহয় তেতিয়া হয়তো আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলটো খোল নাখায়। তো আশা কৰোঁ সকলোৱে বুজি পাব আৰু সকলোৱে ট্ৰাই কৰিব। নিশ্চয় 3 লাখ ভিউ আপোনালোকে পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।